নমস্কাৰ বন্ধুসকল আৰু আপোনালোকে শুনি আছে মন যায় এফএমত আৰজে জিয়াৰ সৈতে হেপাহৰ জিলুঙাৰে আৰু আজিনো হেপাহৰ জিলুঙাত কি বিশেষ আছে আহকচোন শুনো আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা মেমৰেবল ইনচিডেণ্ট মানে তেখেতৰ লাভ ষ্টৰীটো নিজৰ যিটো দিন তেখেতে সদায় মনত ৰাখে তেখেতৰ বাবে স্মৰণীয় সেইখিনি বস্তু সেইখিনি মুহূৰ্ত তেখেতে মোৰ সৈতে শ্বেয়াৰ কৰিছে আহকচোন তেনেহ'লে পলম নকৰি আজি উপভোগ কৰোঁ আজিৰ মেমৰেবল ইনচিডেণ্টটো আৰু মোলৈ লিখি পঠিয়াইছে ৰাজীৱ ডেকা বৰপেটাৰ পৰা আহকচোন তেনেহ'লে আৰু শুনি থাকিব মন যায় এফএমত আৰজে জিয়াৰ সৈতে হেপাহৰ জিলুঙাৰে তেখেতৰ মেমৰেবল ইনচিডেণ্টটোৰ নাম দি পঠাইছে তুমি মোৰ প্ৰথম ভাল পোৱা আহকচোন তেনেহ'লে আৰম্ভ কৰোঁ তেখেতে লিখি পঠাইছে নমস্কাৰ মোৰ নাম ৰাজীৱ মোৰ ঘৰ বৰপেটাত জীৱনৰ সোঁতত বৈ আহি পাই আজি 24 বছৰ বয়সত ভৰি দিলোঁ বহু ভাল বেয়াৰ অভিজ্ঞতা হ'ল বহু মানুহ লগ পালোঁ বহুত কথা শিকিলোঁ বন্ধুৰ লগত বন্ধুত্ব কৰিলোঁ কিন্তু আটাইতকৈ ডাঙৰ সম্পৰ্কটো যিটো মই মনেৰে সন্মান কৰোঁ যাক মই চকুমুদি বিশ্বাস কৰোঁ যাক মই পাগলৰ দৰে ভাল পাওঁ তাই হ'ল চিমি ঘৰ বৰপেটাতে মই মোৰ লাভ ষ্টৰীটোৰ নাম দি পঠাইছোঁ তুমি মোৰ প্ৰথম ভাল পোৱা মই কাহিনীটো মনত আশা আৰু বহু বিশ্বাস লৈ লিখিছোঁ যে মোৰ কাহিনীটো তোমাৰ কণ্ঠত শুনিব পাম বুলি আশা কৰিলোঁ ধন্যবাদ ৰাজীৱ দা আপোনাৰ কাহিনীটো মই শুনাবলৈ নিশ্চয় চেষ্টা কৰিম আমাৰ লাভ ষ্টৰীটো আৰম্ভ হৈছিল 2016 চনত তেতিয়া মই বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ ডিগ্ৰী ছেকেণ্ড চেমত পঢ়ি আছিলোঁ তাইও সেইখন মহাবিদ্যালয়ৰ ছাত্ৰী আছিল তাই তেতিয়া এইচএছ ফাইনেল এক্সাম দি আছিল কিন্তু কলেজত মানে প্ৰথম অৱস্থাত আমাৰ দেখা দেখি হোৱা নাছিল বা আমাৰ চিনাকিও নাছিল আমাৰ চিনাকি হৈছিল সেই সময়ৰ এটি জনপ্ৰিয় এপ হোৱাটছএপৰ জৰিয়তে তাইক টোপ পোৱাৰ আগত মোৰ কাৰো লগতে প্ৰেমৰ সম্পৰ্ক হোৱা নাছিল তাই মোৰ প্ৰথম ভাল পোৱা আছিল সেই সময়ত মোৰ ভাল বন্ধু আছিল অংকুৰ সি আমাৰ মহাবিদ্যালয়তে পঢ়িছিল আৰু মই তাক প্ৰায়ে কৈছিলোঁ মোক এজনী ছোৱালী চাই দিবিচোন তেতিয়ালৈকে মোৰ প্ৰেমৰ একোৱে অভিজ্ঞতা নাছিল আৰু এনেকৈ কিছুদিন যোৱাৰ পিছত অংকুৰে মোক এজনী ছোৱালীৰ নম্বৰ দিলে আৰু ক'লে ছোৱালীজনীৰ নাম চিমি আমাৰ পেহীৰ ছোৱালী আৰু আমাৰ মহাবিদ্যালয়তে পঢ়ে এইবাৰ এইচএছ ফাইনেল এক্সাম দি আছে তই কথা পাতি ল'ব পাৰ মই নাম্বাৰটো ল'লোঁ আৰু ছেভ কৰি থ'লোঁ কিন্তু মই তেতিয়াই নাম্বাৰটোত ফোন বা মেছেজ একো কৰা নাছিলোঁ কিয়নো তেতিয়া সিহঁতৰ ফাইনেল এক্সাম চলি আছিল আৰু এনেকৈ কিছুদিন পাৰ হোৱাৰ পিছত সিহঁতৰ সেইদিনা লাষ্ট এক্সাম 10 মাৰ্চ আছিল কিজানি সন্ধিয়া মই প্ৰথমটো হোৱাটছএপত মেছেজ দিছিলোঁ আমাৰ প্ৰথম দিনটোত মেছেজ কৰা ষ্টাৰ্ট হ'ল আৰু কিছুদিন এনেকৈ মেছেজ কৰাৰ পিছত আমি দুটাই বহুত ভাল বান্ধু বান্ধৱী হৈ পৰিলোঁ একেলগে সময়বোৰ মিলাই হোৱাটছএপত অনলাইন আহোঁ আৰু এনেকৈ ইজনে আনজনৰ আপোন হৈ পৰিলোঁ তেতিয়া আমি কিন্তু ফোনত বেছি কথা পতা নাছিলোঁ এনেই হোৱাটছএপৰ জৰিয়তে মেছেজ কৰিছিলোঁ লাহে লাহে তাইৰো ভাল লগা হৈ পৰিল এদিন মেছেজ নকৰিলে মনটোচোন কিবা বেয়া লাগি থাকে কিন্তু মনৰ কথাবোৰ তাইক মই খুলি ক'ব পৰা নাছিলোঁ ভয় আছিল কিজানি আমাৰ ফ্ৰেণ্ডশ্বিপটো নাইকিয়া হৈ যায় এইবোৰ ভাবি থাকোঁতে এদিন লগ কৰি মনৰ কথাবোৰ কোৱাৰ সিদ্ধান্ত ল'লোঁ যিহেতু তাই ফাইনেল এক্সাম দি ঘৰতে বহি আছিল চ' বাহিৰত ফুৰিব পৰাটো অসম্ভৱপৰ আছিল তাইৰ বাবে চ' তাই সিহঁতৰ ঘৰৰ সন্মুখলৈকে মোক মাতিলে আৰু সেই দিনটো আহিল তাইক মই প্ৰথম দেখিম সিদিনা যিহেতু তাইক মই আগত কেতিয়াও দেখা নাছিলোঁ মনত সিদিনা বহুত ফূৰ্তি আছিল যদিও ভয় খাই আছিলোঁ কাৰণ তেনেকৈ কোনো ছোৱালী আগতে পিছে মই লগ পোৱা নাই আমাৰ ঘৰৰ পৰা সিহঁতৰ ঘৰ 15-20 কিলোমিটাৰ দূৰত আবেলি পৰত দূৰৰ পৰা দেখিলোঁ কিন্তু বিশ্বাস কৰক ইমান যে লাজ আৰু ভয় লাগিছিল নহয় মই তাইৰ মুখৰ ফালে চাব পৰা নাছিলোঁ অনুমান কৰিব পাৰিছিলোঁ তাইৰো সেই একেই অৱস্থা হৈছিল শেষত হাঁহি এটা মাৰি গুচি আহিলোঁ মাতিবই নোৱাৰিলোঁ সেইদিনা সেই দিনটোৰ কথা মনত পৰিলে এতিয়াও হাঁহি উঠে ল'ৰা মানুহটো হৈ ইমানো ভয় হ'ব লাগেনে মোৰ সঁচাকৈ দেই বহুতে কিন্তু বেছিয়ে ভয় আছিলে তোমাৰ আৰু এনেকৈ দিনবোৰ পাৰ হ'ল এদিনৰ ঘটনা চিমিক মোৰ
বন্ধু এজনে প্ৰপ'জ কৰিলে নামটো বাৰু এতিয়া পাব্লিক নকৰোঁ সি হয়তো আমাৰ কথাবোৰ গম পোৱা নাছিল চ' প্ৰপ'জ কৰিছিল তাৰপিছত তাই মোৰ বন্ধুজনক ভাল নাপাওঁ বুলি ক'লে আৰু ক'লে ৰাজীৱ নামৰ ল'ৰাজনকে ভাল পাওঁ তাই হয়তো নেজানিছিল যে সেইজন ল'ৰা মোৰ বন্ধু নেক্সট ডে 4 এপ্ৰিল 2016 মোৰ বন্ধুজনে চিমিৰ হোৱাটছএপত কৰা বাৰ্তালাপৰ স্ক্ৰীনশ্বট মাৰি মোলৈ পঠালে স্ক্ৰীনশ্বটবোৰ দেখি বহুত ভাল লাগিছিল সেইদিনা আৰু মনত সাহস বৃদ্ধি পাইছিল যিহেতু স্ক্ৰীনশ্বটত মোক ভাল পাওঁ বুলি প্ৰকাশ কৰিছিল চিমিয়ে তাৰে নেক্সট ডে 5 এপ্ৰিল জীৱনৰ আটাইতকৈ ভাল লগা দিনটো সেইদিনা তাইক মই মনৰ কথাবোৰ প্ৰকাশ কৰিছিলোঁ আৰু তাইও এক ছেকেণ্ড নোলোৱাকৈ তাইও তাইৰ প্ৰতি মোৰ প্ৰতি থকা মৰম ভাল পোৱাৰ কথা প্ৰকাশ কৰিছিল মোৰ সেইদিনা বহুতেই বেছি হেপী আছিল সেই দিনটোৰ কথা কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু সেই দিনটোৱে আছিল মোৰ জীৱনৰ স্মৰণীয় দিন আৰু এনেকৈ আমি 4 বছৰ পাৰ কৰিলোঁ বহুত ভাল ছোৱালী তাই মোৰ সুখৰ দুখৰ প্ৰতিটো খোজতে তাই মোক ছাপোৰ্ট কৰি আহিছে বহুত ভাল পায় তাই মোক বহুত কেয়াৰ কৰে আৰু মই তাইক বহুত ভাল পাওঁ মই বেলেগ ছোৱালীৰ লগত কথা পাতিলে বা মেছেজ কৰিলে তাই বহুত বেয়া পায় অবভিয়াছলি বেয়াটো পাবই দিয়াচোন সকলো ছোৱালীয়ে বেয়া পায় নহয় গতিকে এনেদৰে আমাৰ মৰম ভাল পোৱা চলি আছে সঁচা ভাল পোৱা যিমানে কাজিয়া হয় সিমানে মৰমো বাঢ়ে বুলি মোৰ বিশ্বাস আমাৰ সম্পৰ্কৰ কথাবোৰ আমাৰ সকলো চিনাকি মানুহে জানে সকলোৱে গম পায় আশা কৰোঁ আমাৰ ঘৰ দুখনতো যাতে আমাৰ সম্পৰ্কক সন্মতি জনায় ইন ফিউচাৰ কি হ'ব সেয়া নাজানো বাট ভগৱানে যেন আমাক কেতিয়াও বেলেগ নকৰে তাৰে কামনা কৰিলোঁ লাভ ষ্টৰীটোৰ জৰিয়তে মই মোৰ বন্ধু অংকুৰ আৰু মোৰ ভণ্টি বান্ধৱী বন্দিতা দুয়োকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোকে মোৰ ৰিলেশ্যনটোৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিছা আৰু বন্দিতা বাৰু এতিয়া বিয়া হৈ গ'ল তাইকো বহুত মিছ কৰোঁ তাইও যাতে সুখৰ সংসাৰ হয় আৰু ভালদৰে থাকে তাৰে কামনা কৰিলোঁ অৱশেষত তোমাৰ চেনেলটোৰ জৰিয়তে এইখিনি শ্বেয়াৰ কৰিব দিয়াৰ বাবে ধন্যবাদ তোমালৈ এনেদৰে আগবাঢ়ি যোৱা আৰু তুমি সফল হোৱা তাৰে কামনা কৰিলোঁ ধন্যবাদ ৰাজীৱ ডেকা আপোনাৰ লাভ ষ্টৰীটো মোৰ সঁচাকৈ ভাল লাগিল সঁচাকৈ আপোনালোকে যাতে সদায় একেলগে থাকে আপোনালোকৰ লাভ ষ্টৰী যাতে সদায় বহুতো যিখিনিও প্ৰব্লেম হ'লেও ঘাত প্ৰতিঘাত হ'লেও আপোনালোকে সকলো একেলগে ছল্ভ কৰিব পাৰে সকলোৱে সুখী থাকক ভালদৰে থাকক আৰু আপোনালোকে আপোনালোকৰ লাভ ষ্টৰী আপোনালোকৰ মেম'ৰেবল ইনচিডেণ্ট মোৰ সৈতে শ্বেয়াৰ কৰিব পাৰে আৰু শুনি থাকিব মন যায় এফএমৰ আৰু যে জিয়াৰ সৈতে হেঁপাহৰ জুলুঙাৰে অহা সপ্তাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ